নমস্কাৰ, মই হিয়া। আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মই হিয়া আৰু আপোনাৰ আখললৈ স্বাগতম জনাইছোঁ। পলমকৈ হ'লেও সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ আগত কোমোৰাৰ সৈতে পনীৰ কিদৰে অতি সহজতে ৰান্ধিব পাৰি তাৰ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। যদিহে ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোৰ শেষত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটোক আগুৱাই লৈ যাব বিচাৰে, তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ব'লক অতি পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কোমোৰাৰ লগত পনীৰ বনাবলৈ হ'লে প্ৰথমতে আমি ল'ব লাগিব, মই সৰু চাইজৰ কোমোৰা এডোখৰ লৈছোঁ, সেয়া মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগতে লৈছোঁ আলু, পিঁয়াজ, পনীৰ। প্ৰথমতে মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। লগতে মই লৈছোঁ 8-9 টুকুৰা নহৰু আৰু আদা, শুকান ধনিয়া, শুকান জিৰা আৰু লগতে লৈছোঁ এটা ভোট জলকীয়া। ভোট জলকীয়াটো অপশ্যনেল হয়, যিসকলে জলকীয়া খাই ভাল পায় তেওঁলোকে দিব পাৰে। এইখিনি পেষ্ট কৰি লওঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া কেৰাহীখন গেছত দি অলপ সময় গৰম হ'বলৈ দিছোঁ আৰু অলপ সময়ৰ পাছত গৰম হোৱাত অকণমান ৰিফাইন তেল তাত এড কৰি দিছোঁ। যিহেতু পনীৰখিনি ভাজিব লাগিব প্ৰথমতে, চাই থাকক ভিডিঅ'টো। দেখিছে তেলখিনি গৰম হৈ আহিছে। এতিয়া মই ইয়াত পনীৰখিনি দি দিম। পনীৰখিনি ৰিফাইনত দিছোঁ, তেতিয়া ভাজি নাযায় বুলি কয় আৰু হয়ো বাৰু ভাজি নাযায়। ইয়াত সামান্য পৰিমাণৰ নিমখ এড কৰি দিছোঁ। এয়া দেখিছেই পনীৰখিনি লাহে লাহে অলপ ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু অলপ সময়ৰ পাছতে 1 বা আধা মিনিটৰ পিছতে মই পনীৰখিনি কাঢ়ি থ'ম। পনীৰখিনি ভজা হৈ গ'ল। পনীৰখিনি যিহেতু ৰঙচুৱা হৈ আহিলে, গতিকে আমি এইখিনিতে পনীৰখিনি কাঢ়ি দিম। পনীৰখিনি কেৰাহীৰ পৰা নমাই এতিয়া কেৰাহীখন অকণমান সামান্য পৰিমাণেৰে গৰম হ'বলৈ দি ইয়াত অকণমান চেনি এড কৰিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। এতিয়া ইয়াত এড কৰিম এটা সৰু বিলাহী। বিলাহীটো গলি যোৱালৈকে ভাজি থাকিব লাগিব। বিলাহীটো এনেদৰে ৰঙচুৱাকৈ ভজাৰ পাছত ইয়াত আমি এড কৰিম পেষ্ট কৰি থোৱা আদা নহৰুখিনি। মিশ্ৰণখিনি এনেদৰে ৰঙচুৱা হোৱাৰ পাছত ইয়াত মই দিম কাটি থোৱা কোমোৰা আৰু আলুখিনি। এতিয়া ইয়াত 2টা মই তেজপাত এড কৰিছোঁ। তেজপাত 2টা অপশ্যনেল হয়, আপুনি দিবও পাৰে যদিহে ভাল পায় তেতিয়া, আৰু যদিহে ভাল নাপায় তেতিয়া নিদিবও পাৰে। এইটো এটা অপশ্যনেল হয়। এতিয়া কাটি থোৱা কোমোৰাখিনি আৰু আলুখিনি দি এনেদৰে অলপ সময় লৰাই দিছোঁ আৰু এতিয়া ইয়াত মই এড কৰিম নিজৰ জোখমতে অলপ নিমখ আৰু অলপমান হালধি। নিমখ হালধিখিনি দিয়াৰ পিছত এনেদৰে অলপ সময়লৈকে ভাজি থাকিব। কোমোৰা আৰু আলুখিনি আগতে ভাজি থোৱা পিঁয়াজ, বিলাহী আৰু শুকান জিৰা আৰু ধনিয়াৰ মিক্সাৰখিনিৰ লগত এনেদৰে অতি কম জুইত ভাজি আছোঁ। এয়া জুই অতি কমকৈ ৰাখি 5 মিনিটমানলৈকে ভাজি আছোঁ। ইয়াত মই কোনো ধৰণৰ বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। মই দোকানত পোৱা মছলাখিনিৰ বাদে নিজেই ঘৰতে প্ৰস্তুত কৰি লওঁ আৰু সেইখিনিকে ব্যৱহাৰ কৰোঁ। কোমোৰা আৰু আলুখিনি এনেদৰে ভজাৰ পাছত ইয়াত মই এড কৰিম পানী। আপুনি গৰম পানীও ব্যৱহাৰ কৰিব পাৰে আৰু নিজৰ মতে ঠাণ্ডা পানীও ইউজ কৰিব পাৰে। মই ইয়াত অলপ গৰম পানীহে ব্যৱহাৰ কৰিছোঁ। গৰম পানী দিয়া হৈ গ'ল আৰু কোমোৰা আৰু আলুখিনি মই অলপ সময় ইয়াতে সিজিবলৈ দি ইয়াত অলপ সময়ৰ কাৰণে ঢাকোন দি দিম। কোমোৰাখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই ইয়াত এড কৰিম আগতে ভাজি থোৱা পনীৰখিনি। ইয়াত এড কৰিছোঁ মই আগতে ভাজি থোৱা পনীৰখিনি। এয়া পনীৰখিনি ইয়াত দিয়া হ'ল আৰু পনীৰখিনি যাতে নাভাগে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি লাহে লাহে মই সেইখিনি ভাজি আছোঁ।
ইয়াত এড কৰিছোঁ আগতে কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা মই ভোট জলকীয়াখিনি। এয়া ভোট জলকীয়াখিনি দি দিয়া হ'ল। ভোট জলকীয়াখিনি অপশ্যনেল হয়। আপুনি যদিহে জ্বলা খাই ভাল পায় তেতিয়া আপুনি ইয়াত জ্বলা দিবও পাৰে, আৰু জ্বলা যদি নাখায় তেতিয়া আপুনি নিদিবও পাৰে। আৰু ভোট জলকীয়া যে দিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপুনি ভোট জলকীয়া নাথাকিলে বেলেগ জলকীয়াও দিব পাৰে। আমি যিহেতু জ্বলা খাই ভাল পাওঁ সেইকাৰণে মই ইয়াত ভোট জলকীয়া এড কৰিছোঁ, আৰু ভোট জলকীয়া যিহেতু ঘৰতে আছিল সেইবাবে ভোট জলকীয়াটোকে ইউজ কৰিছোঁ। এতিয়া ইয়াত এড কৰিম অকণমান টমেটো চচখিনি ইয়াত দি পেলাই লৰাই থাকিব লাগিব। টমেটো চচখিনি আপুনি নিদিবও পাৰে। মই এইবাবেই দিছোঁ যিহেতু কোমোৰাৰ অলপ হ'লেও টেঙা ভাৱটো থাকে, আৰু বহুতে টেঙা খাই বেয়াও পাব পাৰে। সেইবাবে এই চচখিনি দিলে সেই টেঙাৰ ভাৱটো সামান্য পৰিমাণৰ হ'লেও নাইকিয়া কৰিব। সেইবাবে মই দি দিছোঁ। এয়া আমাৰ এই ভাজিখিনি হৈ গ'ল। এতিয়া মই ইয়াত কেৰাহীৰ পৰা নমাই পেলাই বেলেগ এটা পাত্ৰলৈ উলিয়াই ল'ম। পনীৰখিনি হৈ গ'ল। এতিয়া ইয়াত মই অলপ কাটি থোৱা কেঁচা ধনিয়া দি দিলোঁ, আৰু লগতে পদুনা পাত এটা দি এনেদৰে সজাই দিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাবচোন। ভিডিঅ'টো চাই আশা কৰোঁ সকলোৱে ভাল পালে। বিশেষ নাজানো, প্ৰথম চেনেলটি কালি খুলিছোঁ, সেইবাবে ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ। সকলোকে দেখি মোৰো দিবলৈ মন গৈছে। কেনেকুৱা হৈছে নাজানো। যদিহে ভাল পাইছে আপোনালোক সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব যাতে চেনেলটিয়ে আগুৱাই যাব পাৰে। আৰু যদিহে আপোনালোকে ভাবে যে চেনেলটি আগবাঢ়ি যাব লাগে তেতিয়া প্লিজ সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।